আমি ৰাইজৰ মাজত তেওঁলোকে এটাই কথা কয় যে এইখন চৰকাৰ যি চৰকাৰে কৈছিলে আমি দুখীয়া মানুহক ভূমিপট্টা দিম, তেওঁলোকৰ ঘৰ বনাই দিম। আজি তেওঁলোকে দুখীয়া মানুহৰ ঘৰ ওপৰত বুলডোজাৰ চলাইছে। দুখীয়া মানুহৰ মাটি তেওঁলোকে হাজাৰ হাজাৰ বিঘা মাটি কিনি লৈ আদানী আৰু আম্বানীক দিছে আৰু নিজৰ বিজেপি দলৰ নেতা পালিল নেতা নিজে তেওঁলোকে 50 বিঘা 40 বিঘাৰ মাটি সম্পত্তি আজি তেওঁলোকৰ পৰিয়ালৰ নামত হৈছে আৰু 50 লাখ টকাৰ চৰকাৰী আঁচনি তেওঁলোকৰ হাতত গৈছে। এই ধৰণৰ কেলেংকাৰী সকলোৱে অনুভৱ কৰিছে আৰু ইয়াত আমি য'ত আহিছোঁ ইয়াতো কৈছে যে আজি MGNৰেগা আৱাস যোজনাৰ ভিতৰত জল জীৱন আঁচনি আটাইতকৈ মানে ইয়াত পইচা লুণ্ঠন ইয়াত হৈ আছে। তো ৰাইজে কৈছে যে যি চৰকাৰে দুখীয়া মানুহক ভূমিপট্টা দিয়া কথা কৈছিল, আজি দুখীয়া মানুহক ভূমিপট্টা দিব পৰা নাই, কিন্তু আদানী আৰু আম্বানীক অসমৰ প্ৰায় 40,000 বিঘা মাটি ইতিমধ্যে দিবলৈ সিদ্ধান্ত লৈছে। বিজেপিটো কৰিব, কিয় নকৰিব? 1.5 মিলিয়ন ৰিল, বেছিভাগ অৰাজনৈতিক, তো সিহঁতেতো প্ৰতিবাদ কৰিবই। এইটো প্ৰতিবাদ কৰি থাকক, কিন্তু 1.5 মিলিয়ন ক'ৰ হয়? সেইটোতো অসমৰ মানুহে। তেওঁলোকৰ কওকচোন, 1.5 মিলিয়ন মোৰ ভিউ হৈছে, 1.5 মিলিয়ন মানুহ কাৰ্বি আংলঙত গোট খাইছে নেকি? যিমান গোট খাইছে তাতকৈ 1000 গুণ মানুহ ইতিমধ্যে ৰিলটো চালেই। আৰু মইতো ভাল পাইছোঁ তেওঁলোকে প্ৰতিবাদ কৰিছে। তেওঁলোকে যিমানে প্ৰতিবাদ কৰিব সিমানে সেই ঘৰটো আৰু ভাইৰেল হৈ যাব। মই বিচাৰোঁ তেওঁ আৰু প্ৰতিবাদ কৰক আৰু সেই 200 কোটি টকা ঘৰ সকলোৰে মোবাইলত ফটোবোৰ সকলোৰে মোবাইলত যাওক। ওদালগুৰি 10টা সমষ্টিত আপোনালোকৰ স্থিতি কেনেকুৱা হ'ব? আমাৰ প্ৰত্যেক স্থিতিত আমি নিজৰ সংগঠনটো আৰু শক্তিশালী কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।